মই হেমন্ত শইকীয়া আজি আৰু এটা ভিডিঅ' আপোনালোকৰ আগলৈ লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত আমি জানিম মেথমেটিকেল ইকনমিক্স কি বিশেষকৈ আৰু মেথমেটিকেল ইকনমিক্সৰ বিভিন্ন ব্ৰাঞ্চৰ সম্পৰ্কে জানিম এডভান্টেজ কি আছে মেথমেটিকেল ইকনমিক্সনো কি এই বিষয়ে আমি ভালকৈ জানিম আৰু মই শেষলৈকে এই ভিডিঅ'টো চাবলৈ সকলোকে অনুৰোধ জনালোঁ আৰু আপোনালোকক এটা অনুৰোধ জনাইছোঁ যাতে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় যাতে আমি ভৱিষ্যতে যিখিনি ইকনমিক্সৰ সম্পৰ্কে বা অন্যান্য যিখিনি মাৰ্কেটিঙে হওক অন্যান্য যিখিনি আমি ভিডিঅ' আপলোড কৰিম আপোনালোকে যাতে তাৰ সম্পৰ্কে নটিফিকেশ্যনত পাই থাকিব পাৰে তাৰ বাবে সকলোকে অনুৰোধ জনালোঁ আমি ম্যাথমেটিক্স বুলি যেতিয়া কওঁ সকলোৰে দেখা যায় যে ভয় লাগে বিশেষকৈ আৰ্টছৰ যিখিনি ছাত্ৰ ছাত্ৰী থাকে তেওঁলোকে সাধাৰণতে ক্লাছ 10ত কি হয় ম্যাথমেটিক্স বা সায়েন্স সাবজেক্ট দুটা অলপ সাধাৰণতে কম নম্বৰ পালে সাধাৰণতে আৰ্টছৰ পিনে যায় বা আৰ্টছৰ সাবজেক্টসমূহ পঢ়ে সকলো ক্ষেত্ৰতে প্ৰযোজ্য নহয় তথাপিতো বেছিভাগ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে যিসকলে সাধাৰণতে ম্যাথছ বা সায়েন্সত অলপ দুৰ্বল হয় বা পঢ়ি ইন্টাৰেষ্ট নাপায় তেনেকুৱা ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ আৰ্টছত পঢ়িবলৈ যায় আৰ্টছত সাধাৰণতে বিষয়বোৰত সাধাৰণতে ম্যাথমেটিক্স বা সাধাৰণতে সায়েন্সৰ সাবজেক্টবোৰ নাথাকে কেমিষ্ট্ৰি ফিজিক্সে হওক গতিকে কি হয় যে ইকনমিক্স এটা এনেকুৱা এটা সাবজেক্ট যিটো সাধাৰণতে কি হয় দুটা ডিসিপ্লিনতে পৰে আৰ্টছতো পৰে সায়েন্সতো পৰে কিছু ক্ষেত্ৰত আৰু ইয়াত বিশেষকৈ এটা বস্তু সোমাই আছে সেইটো হৈছে ম্যাথমেটিক্স আৰু ম্যাথমেটিক্স বুলি ক'লে দেখা পোৱা যায় যে ছাত্ৰ ছাত্ৰীসকলৰ ভয় লাগে ম্যাথমেটিক্স বুলি ক'লে সাধাৰণতে তেওঁলোকে ভয় কৰে অলপ কিন্তু মই ভাবোঁ যে ম্যাথমেটিক্স আটাইতকৈ ভাল সাবজেক্ট এনেকুৱা এটা বিষয় যিটো পঢ়ি যেতিয়া প্ৰবলেমবোৰ আমি সলভ কৰিব পাৰোঁ তেতিয়া আমাৰ খুব ভাল লাগে গতিকে আমি চাওঁ ইকনমিক্সত মেইনলি তিনটা বিষয় সোমাই আছে মেইন বস্তু ইকনমিক্সৰ স্কোপটো বেলেগ বেলেগ বিষয় সোমাই আছে সেইটো বেলেগ কথা কিন্তু আমি যদি চাওঁ ম্যাথমেটিক্সৰ পইণ্ট অফ ভিউ পৰা বা ইকনমিক্সৰ পইণ্ট অফ ভিউৰ পৰা তেতিয়াহ'লে তিনটা বস্তু বিশেষকৈ কোৱান্টিটিভ বা সংখ্যাগত যিবোৰ আমি অংক কৰিবলগীয়া হয় সেইবোৰৰ ক্ষেত্ৰত সাধাৰণতে আমি ইকনমিক্সত সোমাই আছে ম্যাথমেটিক্স ষ্টেটিষ্টিক্স সোমাই আছে ম্যাথমেটিক্সত আমি অংক কৰিবলগীয়া হয় ষ্টেটিষ্টিক্সত আমি বিভিন্ন ধৰণৰ চাৰ্ট বা ডাটা কেনেকৈ কালেক্ট কৰিব লাগে প্ৰচেছ কৰিব লাগে সেই বিষয়ে আমি পঢ়োঁ গতিকে আমি এই তিনটা বিষয় যদি কোনোবাই বহুত ছাত্ৰ ছাত্ৰীয়ে যেতিয়া ইকনমিক্স পঢ়ে সাধাৰণতে এই তিনটা সাবজেক্ট ল'লে আটাইতকৈ সুবিধা হয় ইকো ষ্টেট মেথছ বুলি কোৱা হয় ইকনমিক্স ষ্টেটিষ্টিক্স আৰু ম্যাথমেটিক্স ইকো ষ্টেট মেথছ আৰু বাহিৰত যদি কোনোবাই পঢ়িবলৈ যোৱা যায় বিশেষকৈ দিল্লী স্কুল অফ ইকনমিক্স বা কলকাতাৰ যদি পঢ়িবলৈ যাদৱপুৰ ইউনিভাৰ্চিটিত পঢ়িবলৈ যায় বা অন্যান্য বিভিন্ন ধৰণৰ ইউনিভাৰ্চিটিত যদি পঢ়িবলৈ যোৱা যায় তেতিয়াহ'লে আজিকালি ম্যাথমেটিক্স আৰু ষ্টেটিষ্টিক্স প্ৰায় কম্পালচৰি হৈ পৰিছে কিন্তু এটা কথা মনত ৰখা উচিত যে আমি এই তিনটা বিষয় ইকনমিক্সৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এটা হৈছে ম্যাথমেটিক্স এটা হৈছে ষ্টেটিষ্টিক্স নেক্সট আহিলে যে আমি ম্যাথমেটিক্স ইকনমিক্সৰ লগত কি সম্পৰ্ক আছে কিয় আমি পঢ়িব লাগে ম্যাথমেটিক্স ইকনমিক্সৰ লগত আমি ম্যাথমেটিক্স নহলে ইকনমিক্স আগবাঢ়িব নোৱাৰে নেকি প্ৰথম কথা হ'ল ইকনমিক্স আমি জানো যে আডাম স্মিথৰ দিনৰ পৰা আজিলৈকে ইকনমিক্স আগবাঢ়ি আহি আছে আৰু ইকনমিক্সে বহুত গ্ৰো কৰিছে আমাৰ যিটো লাইফষ্টাইল আছে লাইফষ্টাইলটো যথেষ্ট কমপ্লেক্স হৈ পৰিছে গতিকে যেতিয়া আমাৰ লাইফষ্টাইলটো কমপ্লেক্স হৈ পৰিছে তেতিয়াহ'লে ইকনমিক্সও অলপ কমপ্লেক্স হৈ পৰিছে আৰু ইকনমিক্সৰ সেই গ্ৰোথ ৰেটটোত ইকনমিক্স যেতিয়া আগবাঢ়ি গৈছে সেই আগবাঢ়ি যোৱাত আটাইতকৈ সহায় কৰিছে ম্যাথমেটিক্সে ম্যাথমেটিক্স নহলেও ইকনমিক্স আগবাঢ়ি যাব পৰা যায় কিন্তু ম্যাথমেটিক্স হলে ইকনমিক্স বেছি দ্ৰুত গতিত আগবাঢ়িছে মানে ইকনমিক্সৰ ডিসিপ্লিনটো আগবাঢ়ি যোৱাত সহায় হৈছে নেক্সট কথা হ'ল যে ই ট্ৰান্সপাৰেন্সি আনিছে ট্ৰান্সপাৰেন্সি শব্দটোৰ অৰ্থ হৈছে যে ই স্বচ্ছতা আনিছে আমি ইকনমিক্সৰ যিমানখিনি মডেল আছে আৰ্গুমেণ্ট আছে থিয়ৰি আছে সেইবোৰ আমি ম্যাথমেটিক্সৰ সহায়ত প্ৰুভ কৰিব পাৰোঁ গতিকে আমি দেখা পাইছোঁ যে ম্যাথমেটিক্সে ইকনমিক্সক বেছি ট্ৰান্সপাৰেন্ট কৰিছে বুজি পোৱাত সহায়ো কৰিছে আৰু ইকনমিক্সৰ থিয়ৰিবোৰৰ প্ৰুফ কৰাত প্ৰমাণ কৰি দেখুৱাত আমাক সহায় কৰিছে কোনে ম্যাথমেটিক্সে গতিকে আমি সেইকাৰণে ম্যাথমেটিক্সটো ইকনমিক্সত এপ্লাই কৰা হয় নেক্সট কথাটো হ'ল যে ইকনমিক্সে সাধাৰণতে কি কৰে এটা বস্তু ডেছক্ৰাইব কৰে যিকোনো এটা থিয়ৰিয়ে হওক বা ল অফ ডিমাণ্ডৰ ক্ষেত্ৰতে আমি যদি কওঁ তেতিয়াহ'লে কি কৰে সি ডিমাণ্ড আৰু প্ৰাইচৰ মাজত চাহিদা আৰু দৰৰ মাজৰ সম্পৰ্কটো সি আলোচনা কৰে হি এক্সপ্লেইন কৰে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যে ইকনমিক্সত সাধাৰণতে
প্ৰেডিকশ্যনটো বেছি গুৰুত্বপূৰ্ণ প্ৰেডিক্ট কৰা মানে আমি ভৱিষ্যতৰ সম্পৰ্কে কি হ'ব নহ'ব তাক আমি অনুমান কৰাটো এটা এষ্টিমেট কৰা এটা জুখি উলিওৱাটো আটাইতকৈ গুৰুত্বপূৰ্ণ ইকনমিক্সত গতিকে ফিউচাৰত যিকোনো এটা বস্তুৰ কি পৰিৱৰ্তন হ'ব আজি বস্তু এটাৰ দৰ যদি ইমান আছে ভৱিষ্যতে বস্তুটোৰ দৰ কিমান হ'ব আজি বস্তু এটাৰ যদি প্ৰাইচ ইমান আছে ভৱিষ্যতে প্ৰাইচটো কিমান হ'ব সেইটো জনাত আমাক সহায় কৰে আৰু সেই কোৱান্টিফিকেশ্যন অফ ইকনমিক্স কোৱান্টিফিকেশ্যন মিনছ আমি ইকনমিক্সত সাধাৰণতে কিছুমান বস্তু আমি জুখিব পাৰোঁ কিছুমান বস্তু জুখিব নোৱাৰোঁ ইকনমিক্সত যদি আমি চাওঁ তেতিয়াহ'লে আমি যদি কওঁ কল্যাণ আমি যদি কওঁ আমাৰ সন্তুষ্টি এনেকুৱা বস্তুবোৰ আমি সাধাৰণতে কি ক'ব নোৱাৰোঁ আমি জুখিব নোৱাৰোঁ আমি যদি ৰসগোল্লা এটা খাইছোঁ ছাপ'জ আমি মেংগো এটা খাইছোঁ আম এটা খাইছোঁ চ' আমি খাই পেলাই কিমান সন্তুষ্টি পালোঁ আমি সংখ্যাৰে তাক প্ৰকাশ কৰিব নোৱাৰোঁ খুব বেছি ভাল পাইছোঁ খুব বেছি বেয়া পাইছোঁ নৰ্মেলি তাৰ লগত ৰিলেটেড বহুত থিয়ৰী আছে কিন্তু আমি সেই বিষয়ে যাব খোজা নাই কিন্তু নৰ্মেলি যদি আমি কওঁ মই যদি বস্তু এটা খোৱাৰ পিছত বা ৰসগোল্লা এটা খোৱাৰ পিছত মই কাৰোবাক সোধোঁ যে আপুনি খাই কিমান সন্তুষ্টি পালে তেওঁ ক'ব খুব বৰ ভাল পালোঁ বা অলপ ভাল পালোঁ এনেকৈ বুলি ক'ব কিন্তু তেওঁ ক'ব নোৱাৰে সংখ্যাৰে ক'ব নোৱাৰে যে 2 ভাল পালোঁ মই 10 ভাল পালোঁ এনেকৈ আমি সংখ্যাৰে তেওঁ ক'ব নোৱাৰে গতিকে ইকনমিক্সত সেই বস্তুবোৰ আমি কোৱান্টিফিকেশ্যন বা সংখ্যাৰে প্ৰকাশ কৰিব নোৱাৰোঁ কোৱান্টিফিকেশ্যন শব্দটো হৈছে যিবোৰ বস্তু আমি জুখিব পাৰোঁ যেনেকৈ আমি টকা পইচা আমি ধন সম্পত্তি আমি কি কৰিব পাৰোঁ জুখিব পাৰোঁ পইচা হ'লে আমি 1 টকা 2 টকা এনেকৈ জুখিব পাৰোঁ প্ৰত্যেকটো বস্তু আমি যিটো চুই চাব পাৰোঁ সাধাৰণতে কি কৰিব পাৰোঁ সেই বস্তুটো আমি জুখিব পাৰোঁ কিন্তু আমি কিছুমান বস্তু আছে ইকনমিক্সত যিবোৰ জুখিব নোৱাৰোঁ অলৰেডি ক'লোঁ যে আমি সন্তুষ্টি জুখিব নোৱাৰোঁ কল্যাণ জুখিব নোৱাৰোঁ তেনেকৈ অন্যান্য আমাৰ লাইফষ্টাইলত যদি আমি চাওঁ তেতিয়াহ'লে মহিলা সবলীকৰণ উইমেন এম্পাৱাৰমেণ্ট বুলি আমি যদি কওঁ এম্পাৱাৰমেণ্ট বস্তুটো আমি আচলতে ডাইৰেক্টলি জুখিব নোৱাৰোঁ ইনডাইৰেক্টলি কিছুমান ভেৰিয়েবল ইউজ কৰি পেলাই আমি জুখোঁ গতিকে ইকনমিক্সত কিন্তু বেছিভাগ বস্তু আমি যদি চাওঁ বৰ্তমান সময়ত ইকনমিক্সৰ ডিচিপ্লিনটোৰ বিষয়ে যদি চাওঁ বেছিভাগ বস্তুৱে আমি কি কৰিব পাৰোঁ আমি সংখ্যাৰে জুখিব পাৰোঁ আৰু জুখিব পৰা বস্তুবোৰ ওপৰতহে আজিকালি ইকনমিক্সত গুৰুত্ব দিয়া হৈছে বেছিকৈ গুৰুত্ব দিয়া হৈছে কিন্তু এইটো কথা মই লগতে কৈ থওঁ যে যিবোৰ বস্তু আমি জুখিব নোৱাৰোঁ সেইবোৰৰ গুৰুত্ব নাইকিয়া বুলি আমি ক'ব নোৱাৰোঁ মানুহৰ কল্যাণ সাধন কৰা মানুহৰ হেপিনেছ মানুহৰ সন্তুষ্টি এই বস্তুবোৰে মানুহৰ জীৱনৰ এটা অপৰিহাৰ্য অংগ আৰু সেই বস্তুবোৰ আমি জুখিব নোৱাৰিলেও আমাৰ ইকনমিক্সতে হওক বা মানুহৰ জীৱন ধাৰণৰ পদ্ধতিৰ ক্ষেত্ৰতে হওক যথেষ্ট গুৰুত্বপূৰ্ণ তাৰ ভূমিকা পালন কৰি আহিছে গতিকে ইকনমিক্সটো যেতিয়া আমি প্ৰেডিক্ট কৰিবলৈ ইউজ কৰিবলগীয়া হয় কোৱান্টিফিকেশ্যন কৰিবলগীয়া হৈছে বাস্তৱসন্মতৰ ক্ষেত্ৰত গতিকে এনেকুৱাবোৰ ক্ষেত্ৰত সাধাৰণতে কি হয় আমি মেথমেটিক্স ইয়াত ইউজ কৰিবলৈ চেষ্টা কৰোঁ আৰু মেথমেটিক্সে কি সহায় কৰে প্ৰেডিক্ট কৰাত ভৱিষ্যতে কি হ'ব নহ'ব বস্তু এটা দৰ অনুপাতে ভৱিষ্যতে কি তাৰ ডিমাণ্ড হ'ব চাহিদা হ'ব বস্তুবোৰৰ ভৱিষ্যতে কি পৰিৱৰ্তন হ'ব কিটো ট্ৰেণ্ডত গৈ আছে আমি সেই বস্তুবোৰ চাবৰ কাৰণে ইকনমিক যিবোৰ ভেৰিয়েবল আছে সেইবোৰৰ কাৰণে আমি কি কৰোঁ সাধাৰণতে মেথমেটিক্সটো ইকনমিক্সত ইউজ কৰোঁ নেক্সট আহিলে কি যে হোৱাট ইজ মেথমেটিকেল ইকনমিক্স মানে কি প্ৰথম কথা হ'ল মেথমেটিক্স আৰু ইকনমিক্স দুটা ছেপাৰেট ডিচিপ্লিন মেথমেটিক্স নিজৰ ধৰণে বহুত অতীতৰ পৰা ডেভেলপ হৈ আহি আছে মেথমেটিক্সৰ এটা ছেপাৰেট ডিচিপ্লিন হিচাপে আগবাঢ়ি আহিছে আৰু ইকনমিক্সটো আডাম স্মিথৰ ঠিক দিনৰ পৰাই আমি যদি ভালকৈ ক'ব বিচাৰোঁ বা ফৰ্মেলি যদি আমি ক'ব বিচাৰোঁ তেতিয়াহ'লে আডাম স্মিথৰ দিনৰ পৰাই ইকনমিক্সটোৱে ডেভেলপ হৈ আহি আছে আৰু দুটা ছেপাৰেট ডিচিপ্লিন হিচাপে আগবাঢ়ি আহিছে আৰু মেথমেটিক্সৰ যিবোৰ টুল আছে মেথমেটিক্সৰ যিবোৰ চিম্বল আছে প্লাছ মাইনাছ ডিভাইড মাল্টিপ্লাই পাই হওক বা অন্যান্য যিবোৰ ফৰ্মুলা আছে সেইবোৰ যেতিয়া ইকনমিক্সৰ থিয়ৰিবোৰত এপ্লাই কৰা হয় আৰু যেতিয়া ইকনমিক্সৰ প্ৰব্লেমবোৰ সমাধান কৰিবৰ কাৰণে যেতিয়া আমি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে তাকে কোৱা হয় মেথমেটিকেল ইকনমিক্সত বৰ্তমান সময়ত এটা ইকনমিক্সৰ এটা ডিচিপ্লিন এটা পাৰ্ট হয় এটা ব্ৰাঞ্চ হয় মেথমেটিকেল ইকনমিক্স আৰু মেথমেটিকেল ইকনমিক্স হৈছে কি যেতিয়া আমি মেথমেটিক্সৰ টুলবোৰ মেথমেটিক্সৰ ফৰ্মুলাবোৰ মেথমেটিক্সৰ চিম্বল বুলি ক'লে প্লাছ মাইনাছ মাল্টিপ্লাই ডিভাইড এনেধৰণৰ যিবোৰ চিম্বল আছে প্ৰায়বোৰ যেতিয়া আমি এপ্লাই কৰি পেলাই আমি ইকনমিক্সৰ থিয়ৰিবোৰ আমি ছল্ভ কৰিবলৈ চেষ্টা কৰোঁ প্ৰব্লেমবোৰ ছল্ভ কৰিবলৈ চেষ্টা কৰোঁ তেতিয়া তাকে আমি ক'ব পাৰোঁ যে সেইটো হৈছে মেথমেটিকেল ইকনমিক্স গতিকে মেথমেটিকেল ইকনমিক্স অন্য বেলেগ বস্তু নহয় মেথমেটিকেল টুলছবোৰ ইকনমিক্সৰ যিবোৰ থিয়ৰি আছে থিয়ৰিবোৰত এপ্লাই কৰা হয় আৰু তাকে কোৱা হয় মেথমেটিকেল ইকনমিক্স আৰু মেথমেটিকেল ইকনমিক্সে কি কৰিছে বিশেষকৈ আমাৰ যিবোৰ ইকনমিক্সৰ থিয়ৰি আছে সেইবোৰৰ ক্লিয়াৰলি ৰিপ্ৰেজেণ্ট কৰাত
সহায় কৰিছে জেনেৰেলাইজ কৰাত সহায় কৰিছে জেনেৰেলাইজ কৰাৰ অৰ্থ মানে কি প্ৰথম কথা হ'ল যে সি আজি যিটো বস্তু এঠাইত এপ্লাই হৈছে সেইটো যাতে বেলেগ জেগাতো যদি আমি তাক আমি এপ্লাই কৰোঁ বা তাক প্ৰুভ কৰিবলৈ চেষ্টা কৰোঁ তাৰ সেইবোৰ ক্ষেত্ৰতো সি প্ৰযোজ্য হ'ব গতিকে প্ৰথম কথা সি ক্লিয়াৰলি সি ৰিপ্ৰেজেণ্ট কৰিব পৰা হৈছে মেথমেটিক্স ইউজ কৰাৰ ফলত সি জেনেৰেলাইজেশ্যনটো বাঢ়িছে আৰু চিম্পলিচিটিটো বাঢ়িছে চিম্পলিচিটি মানে আমি সহজে বস্তু এটা ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ আগতে আমি সাধাৰণতে কি হয় যে ল অফ ডিমাণ্ডৰ ক্ষেত্ৰতে যদি আমি কওঁ তেতিয়াহ'লে ল অফ ডিমাণ্ডটো আমি ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে কি কৰিবলগীয়া হয় আমি ক'বলগীয়া হয় যে আদাৰ থিংছ ৰিমেইন দ্য চেম when price of a commodity increases demand fall vice versa আৰু যেতিয়া প্ৰাইচটো বাঢ়ে আমাৰ কেতিয়া অন্যান্য অৱস্থাসমূহ যেতিয়া চেম থাকে প্ৰাইচ বাঢ়ে তেতিয়াহ'লে ডিমাণ্ড কমে প্ৰাইচ কমিলে ডিমাণ্ড বাঢ়ে চ' সেই যিটো ৰিলেশ্যনশ্বিপ সেইটো ক'বলৈ যাওঁতে আমি এটা ডায়েগ্ৰাম আঁকিব লাগিব এজাম্পশ্যনখন কি ক'ব লাগিব তাৰপিছত আমি তাক আকৌ প্ৰকাশ কৰিব লাগিব আখৰে সেইখিনি কৰা সলনি আমি যদি এটা চিম্পল এটা মডেল এটা লওঁ মডেলটোৰ দ্বাৰা যদি আমি ৰিপ্ৰেজেণ্ট কৰিবলৈ যাওঁ তেতিয়াহ'লে সেই সহজে আমি মেথমেটিকেল মডেল এটাৰ দ্বাৰা আমি ইকনমিক্সৰ সেই ল অফ ডিমাণ্ডটো আমি ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ গতিকে মেথমেটিকেল ইকনমিক্সে ক্লিয়াৰিটিটো বঢ়াইছে ইকনমিক্সৰ থিয়ৰিবোৰৰ ক্লিয়াৰলি ৰিপ্ৰেজেণ্ট কৰাৰ ক্ষমতাটো পাৱাৰটো বঢ়াইছে জেনেৰেলাইজেশ্যনত সহায় কৰিছে জেনেৰেলিটিটো বঢ়াইছে আৰু চিম্প্লিফাই কৰিছে আমাৰ যিবোৰ থিয়ৰি আছে সেইবোৰ চিম্পলি সহজে ৰিপ্ৰেজেণ্ট কৰাত আমাক সহায় কৰিছে নেক্সট কথাটো হ'ল যে মেথমেটিকেল ইকনমিক্সৰ অৰিজিনটো হৈছে আৰ্লি 19th century 19th centuryতে এই মেথমেটিকেল ইকনমিক্সটো প্ৰথম আৰম্ভ হৈছিলে কিন্তু ইয়াক ভালকৈ এপ্লাই কৰা হৈছে ঠিক ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ পিছত আমি যদি চাওঁ যে ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ পিছৰ পৰাহে আচলতে মেথমেটিকেল ইকনমিক্সটো এটা ডিষ্টিংক্ট ডিচিপ্লিন হিচাপে সি প্ৰকাশ কৰিবলৈ বা সি প্ৰকাশ কৰিবলৈ সক্ষম হৈছে আডাম স্মিথৰ দিনৰ পৰা কিছু ক্ষেত্ৰত আডাম স্মিথৰ যিখিনি কণ্ট্ৰিবিউশ্যন আছে তাতো আমি কিছু পৰিমাণে দুই এটা মেথমেটিক্স ইউজ কৰা দেখা পাওঁ হিগছৰ ক্ষেত্ৰত দেখা পাওঁ কেইনছৰ ক্ষেত্ৰতো আমি দেখা পাইছোঁ লিঅন টিফৰ ইনপুট আউটপুট এনালাইচিছত আমি কিছু পৰিমাণে মেথমেটিক্স এপ্লাই কৰা হৈছে আৰু লাষ্টত পল চেমুৱেলছনৰ 1947ৰ পিছৰ পৰাই বিশেষকৈ তেওঁৰ দিনৰ পিছৰ পৰাই মেথমেটিকেল ইকনমিক্সটোৰ যিটো ক্লিয়াৰিটি বা তাৰ যিটো স্কোপটো বাঢ়িছে আৰু এটা ছেপাৰেট ডিচিপ্লিন হিচাপে সি আত্মপ্ৰকাশ কৰিছে নেক্সট আহিলে আমি মেথমেটিকেল ইকনমিক্সৰ এডভান্টেজ কি প্ৰথম কথা হৈছে যে আমি যদি চাওঁ তেতিয়াহ'লে কোৱান্টিফিকেশ্যন কৰাত সহায় কৰিছে ইকনমিক্সটো বেছিকৈ আমাৰ যিটো ইকনমিক্স আছে ইকনমিক্সটো কোৱান্টিফাই কৰা মানে কি সংখ্যা ৰূপত প্ৰকাশ কৰাত সহায় কৰিছে আমি ইকনমিক্সটো বহু ক্ষেত্ৰত ইয়াৰ আগলৈকে আমি যদি মেথমেটিক্স ইউজ নকৰোঁ ইকনমিক্সটো আমি কিহেৰে প্ৰকাশ কৰিব লাগিব হয় ডায়েগ্ৰামে প্ৰকাশ কৰিব লাগিব ডায়েগ্ৰামে প্ৰকাশ কৰা মানে আকৌ সি অলপ মেথমেটিক্সে আহিলে যদিও ষ্টেটিষ্টিক্স ইউজ হৈছে তথাপিতো কিছু পৰিমাণে তাত মেথমেটিক্সে আহিলে আৰু নহ'লে কি কৰিব আখৰে লিখি বুজাব লাগিব কিন্তু আখৰে লিখিলে সকলো বস্তু প্ৰমাণ কৰাত সহজ নহয় গতিকে আমি বস্তুটো জুখিব পাৰিব লাগিব জুখিব পাৰিলেহে প্ৰমাণ কৰিবলৈ সহজ হয় গতিকে আমি কি কৰিছে মেথমেটিক্সে ইকনমিক্সৰ যিটো ডিচিপ্লিন তাক কি কৰাত কোৱান্টিফিকেশ্যন সংখ্যাগত এটা ৰূপ দিয়াত সহায় কৰিছে আমি যদি কওঁ তেতিয়াহ'লে এটা সংখ্যাগত আমাক ৰূপ দিয়াত সহায় কৰিছে কোনে মেথমেটিক্সে ইকনমিক্সৰ থিয়ৰিবোৰ সংখ্যাগতভাৱে প্ৰকাশ কৰাত সহায় কৰিছে ধৰি লৈছোঁ ডিমাণ্ড আৰু ছাপ্লাই ডিমাণ্ড বোলে কিমান আমি ক'লোঁ বোলে 60 প্ৰাইচ বোলে কিমান বোলে প্ৰাইচ বোলে 10 rupees চ' এই যে আমি সংখ্যাটো পালোঁ আৰু এই দুটাৰ মাজৰ এটা সম্পৰ্কটো আমি নহ'লে আমি আখৰে প্ৰকাশ কৰিবলগীয়া হ'লহেঁতেন বা মুখেৰে কৈ প্ৰকাশ কৰিবলগীয়া হ'লহেঁতেন কিন্তু মেথমেটিক্সে বৰ্তমান সময়ত আমাক কি কৰিছে এনেকুৱা এটা আমাৰ এটা ইকুৱেশ্যনৰ দ্বাৰাই ডিমাণ্ড আৰু প্ৰাইচৰ মাজৰ সম্পৰ্কটো এটা ইকুৱেশ্যনৰ দ্বাৰা ৰিপ্ৰেজেণ্ট কৰিবলৈ সক্ষম কৰিছে গতিকে সি কোৱান্টিফিকেশ্যন সংখ্যাগত ৰূপ এটা দিছে যিটো আমি জুখিব পাৰোঁ প্ৰকাশ কৰিব পাৰোঁ আমি সমাধান কৰিব পাৰোঁ যাক আমি প্ৰমাণ কৰিব পাৰোঁ নেক্সট আহিছে যে ৰিগৰাছনেছ শব্দটোৰ অৰ্থ হৈছে যে আমি প্ৰেডিক্ট কৰিব পাৰোঁ ভৱিষ্যতটোৰ কাৰণে আমি কোনোবা এটা ভেৰিয়েবল আজি এটা ভেলু লৈ পেলাই ভৱিষ্যতে সেইটো কি হ'ব বাঢ়িব নে সি নে ওপৰলৈ বাঢ়ি যাব নে সি কমিব নে সেইটো প্ৰকাশ কৰাত আমাক সহায় কৰিছে আৰু সেইটো কোনে কৰিছে মেথমেটিক্সে কৰিছে নেক্সট কৰিছে সি প্ৰিচাইজ আৰু কনচাইজ কৰিছে সি সৰু কৰিছে কিন্তু সি শুদ্ধ কৰিছে মেথমেটিক্সে ইকনমিক্সক এটা শুদ্ধ ৰূপত সহজে প্ৰকাশ কৰাত সহায় কৰিছে উদাহৰণস্বৰূপে মই অলৰেডি কৈছিলোঁ যে এইটো ধৰি লৈছোঁ আমি ডিমাণ্ড আৰু প্ৰাইচৰ এটা ৰিলেশ্যনশ্বিপ
ইয়াত এইটো ধৰি লৈছোঁ মই কিউ মানে ডিমাণ্ড আৰু পিটো অলৰেডি পি লিখাই আছে চ' প্ৰাইচৰ এটা ভেলু লৈ পেলাই এই প্ৰাইচৰ এটা ভেলু এগেইনষ্ট ডিমাণ্ডটোনো কিমান হ'ব আমি যদি আমাৰ এটা মডেল থাকে তাৰ কনষ্টেণ্ট কোফিচিয়েণ্টবোৰ যদি আমি এষ্টিমেট কৰিব পাৰোঁ আমি ডাটাবোৰ ৰিয়েল লাইফ ডাটাৰ পৰা যদি আমি এই কোফিচিয়েণ্ট আৰু কনষ্টেণ্টবোৰৰ ভেলুটো আমি উলিয়াই থ'ব পাৰোঁ পি এটা ভেলু এগেইনষ্ট কিমান হ'ব ডিমাণ্ড কিমান হ'ব ধৰি লৈছোঁ পি বোলে এটকা চ' এটকা ধৰাৰ লগে 5 × 1 70 - 5 so 65 বোলে ডিমাণ্ড বোলে 65 হ'ব ডিমাণ্ড ইজ ইকুৱেল টু বোলে 65 when price is equal to বোলে 1 আমি এনেকৈ ধৰণে কি কৰিব পাৰোঁ এটা আমি প্ৰিচাইজ এটা কনচাইজ ৰূপত এটা সৰু মডেল এটা দ্বাৰা আমি মডেল মানে কি যে সি গোটেই ৰিয়েল লাইফ যিটো চিটুৱেশ্যন সি এটা সংক্ষিপ্ত ৰূপত সি প্ৰকাশ কৰিব পাৰে সি এটা কনচাইজ ৰূপত সি এটা ছামাৰাইজ ফৰ্মত সি কি কৰিব পাৰে এটা সি ৰিপ্ৰেজেণ্ট কৰিব পাৰে চ' এনেকুৱা এটা মডেল আমাক যেতিয়া দেখিছোঁ যেনেকুৱা মডেল এটা আমি সহজে আমি প্ৰকাশ কৰিব পাৰোঁ আৰু সেইটোৱে আমাক সৰু ৰূপত প্ৰকাশ কৰাত সহায় কৰিছে নেক্সট আহিছে ইকনমিক ডিচিশ্যন আমি ডিচিশ্যন ল'ব পাৰোঁ যেহেতু আমি বস্তু এটা ওপৰলৈ যাব নে ডাটাৰ ভিত্তিত আমি ট্ৰেণ্ডটো বোলে ওপৰলৈ গৈছে নে তললৈ গৈছে বস্তু এটা আমি গম পাম যিহেতু আমাক মেথমেটিক্সে সেই এষ্টিমেট কৰাত সহায় কৰিছে এটা ট্ৰেণ্ড লাইন এটা ফিটিং কৰাত বা সি ওপৰলৈ যদি গৈছে তেতিয়াহ'লে ভৱিষ্যতে এটা ডিচিশ্যন কি হোৱা উচিত মনিটাৰী পলিচি এটা এক্সপানশ্যনী লোৱা উচিত নে কণ্ট্ৰেকচনেৰী লোৱা উচিত বা এটা আমাৰ ফিস্কেল পলিচিটো কেনেকুৱা হোৱা উচিত তেনেকুৱা এটা ডিচিশ্যন লোৱাত আমাক সহায় কৰে আৰু সেই সহায় কৰাৰ ক্ষেত্ৰত মেইনলি আমাক সহায় কৰিছে মেথমেটিক্সে গতিকে আমি ক'ব পাৰোঁ যে মেথমেটিক্স আমাৰ ইকনমিক্সৰ কাৰণে অতি গুৰুত্বপূৰ্ণ নেক্সট আহিলে বৰ্তমান সময়ত আমি এটা বস্তু দেখা পাওঁ যে আমি এটা ডিচিপ্লিন আহিছে আৰু এটা ডিচিপ্লিন সেইটো হৈছে ইকনমিক্সত তিনিটা বস্তু আহিছে মেথমেটিক্সটো এপ্লাই কৰা হৈছে ইকনমিক্সৰ থিয়ৰিবোৰৰ ওপৰত আৰু ষ্টেটিষ্টিক্সে সেই যিবোৰ ভেলু আছে ইকনমিক্সৰ যিবোৰ ৰিলেশ্যনশ্বিপৰ যিটো ভেলু আছে ভেলুবোৰৰ পেৰামিটাৰবোৰ জোখাত আমাক সহায় কৰিছে আৰু সেই ডিচিপ্লিনটো হৈছে ইকনমিক্স তিনিটা বস্তু সোমাই থাকে এটা হৈছে ষ্টেটিষ্টিক্স এটা হৈছে মেথমেটিক্স আৰু এটা হৈছে ইকনমিক্স গতিকে আমি যদি তিনিটা একেলগে এটা ডিচিপ্লিন হিচাপে পাওঁ তেতিয়া তাক কোৱা হয় ইকনমিক্স আৰু আমি ফিউচাৰত যিখিনি ক্লাছ কৰিম তাত আমি ইকনমিক্সৰ বিষয়েও আলোচনা কৰিম সদ্যহতে আমি মেথমেটিকেল ইকনমিক্সৰ লগত লিংক কৰি পেলাই আমি ক'ব পাৰোঁ যে ইকনমিক্স হৈছে তিনিটাৰ আমি এটা যোগফল বুলি আমি ক'ব পাৰোঁ সহজে আপুনি যদি কওঁ নেক্সট আমি চাওঁ কিছুমান ক্ৰিটিচিজিম আছে বহুতে ক্ৰিটিচাইজ কৰে মেথমেটিক্স ইকনমিক্সত এপ্লাই কৰিব লাগে নালাগে কৰাৰ ফলত কি হৈছে বা কৰাতনো কি সমস্যা আছে এইখিনি লৈ পেলাই আমাক কিছু ক্ষেত্ৰত দেখা পোৱা যায় যে মেথমেটিকেল ইকনমিক্সৰ কিছুমান ক্ৰিটিচিজিমো আমি দেখা পাওঁ প্ৰথম কথা হ'ল কি ৰিয়েল ৱৰ্ল্ড চিটুৱেশ্যনৰ লগত মেথমেটিকেল মডেলবোৰৰ সদায় সামঞ্জস্য নাথাকে আমি এটা মডেলত যেতিয়া আমি চাওঁ যে ডিমাণ্ড আৰু প্ৰাইচৰ ৰিলেশ্যনশ্বিপটো যদি চাওঁ দুটা ইনভাৰ্চ ৰিলেশ্যনশ্বিপ থাকে প্ৰাইচ বাঢ়িলে সাধাৰণতে কি হয় ডিমাণ্ড কমে আৰু প্ৰাইচ কমিলে ডিমাণ্ড বাঢ়ে গতিকে এই যিটো ৰিলেশ্যনশ্বিপ সেইটো এটা মেথমেটিকেল ৰিলেশ্যনশ্বিপ কিন্তু বাস্তৱ ক্ষেত্ৰত কেতিয়াবা হয়তো দুটা ছেইম ট্ৰেণ্ড লাইনো আমি দেখা পাব পাৰোঁ যদি চিটুৱেশ্যনবোৰ এনেকুৱা হয় কেতিয়াবা এনেকুৱা হয় যে প্ৰাইচ বাঢ়িলেহে বস্তুটো ডিমাণ্ড বাঢ়ে যদিও তাৰ এজামশ্যন আছে কিন্তু ৰিয়েল লাইফ চিটুৱেশ্যনৰ লগত সদায় যে এটা মডেল একেধৰণেই সি বিহেভ কৰিব বা একেধৰণেই সি প্ৰকাশ কৰিব কোনোবা এটা ট্ৰেণ্ড বঢ়াৰ লগে লগে যে ইটোও বাঢ়িব তেনেকুৱা কোনো ডেফিনিট ৰুল নাথাকে আৰু ৰিয়েল লাইফটো সাধাৰণতে মডেলবোৰৰ লগত সাধাৰণতে বেলেগ হয় আমি ইকনমিক্স ৱৰ্ল্ডৰ ক্ষেত্ৰত যেতিয়া চাওঁ ইকনমিক্সৰ তেতিয়াহ'লে বাস্তৱ পৰিস্থিতিটো সদায় বেলেগ হয় গতিকে সদায় আমি বস্তু এটা মেথমেটিকেলি প্ৰমাণ কৰি তাক এইটো বাঢ়িলে এইটোও বাঢ়িব বুলি যদি কৈছোঁ বাস্তৱৰ ক্ষেত্ৰতো নাবাঢ়িবও পাৰে গতিকে তেনেকুৱা কেছো আমি বহু ক্ষেত্ৰত দেখা পাওঁ নেক্সট কথাটো হৈছে কণ্ট্ৰলেবল ভেৰিয়েবল কণ্ট্ৰল কৰিব নোৱাৰোঁ আৰু আনৰিয়েলিষ্টিক এজাম্পশ্যন আমি এজাম্পশ্যন বহুত এজাম্পশ্যন আমি ধৰি ল'বলগীয়া হয় যে প্ৰাইচ কনষ্টেণ্ট থাকিব ছাপ'জ ধৰি লৈছোঁ যে শ্বৰ্ট ৰান বা কোনোবা এটা বস্তুৰ বোলে আমুকটো ফিক্স থাকিব এনেকুৱা ধৰি লওঁ কিন্তু আচলতে আমাৰ কি হয় যিহেতু ইকনমিক্সটো এটা ছ'চিয়েল ছায়েন্স হয় চ' ছ'চিয়েল ছায়েন্স মানে সামাজিক বিজ্ঞানৰ ক্ষেত্ৰত কি হয় মানুহৰ বিহেভিয়াৰৰ ওপৰত প্ৰতিষ্ঠিত মানুহ এজনে হিউমেন বিইং এজনে কেনেকৈ বিহেভ কৰিব আমি সেই বিষয়ে আলোচনা কৰোঁ ইকনমিক্সত
মানুহৰ বিহেভিয়াৰটো আমি কাহানিও প্ৰেডিক্ট কৰিব নোৱাৰোঁ বা আমি কাহানিও এজিউম কৰিব নোৱাৰোঁ যে এইটো বস্তু কনষ্টেণ্ট থাকিব আৰু যেহেতু আমাৰ বাস্তৱ জীৱনৰ লগত প্ৰতিষ্ঠিত গতিকে বাস্তৱ জীৱনৰ প্ৰত্যেকটো ভেৰিয়েবল আমি আমাৰ কণ্ট্ৰলত নাথাকে গতিকে তেনেকুৱা ক্ষেত্ৰত মডেলটোৱে একচুৱেলি কেনেকুৱা বিহেভ কৰিব এটা সেই এনভাইৰনমেণ্টৰ ক্ষেত্ৰত যেহেতু আমাৰ এনভাইৰনমেণ্টটো কণ্ট্ৰলত নাথাকে চ' সেইটো এটা অলপ চাবলগীয়া বিষয় যে আমি যেহেতু আমাৰ যিটো এনভাইৰনমেণ্টটো আমি কণ্ট্ৰল কৰোঁ এনভাইৰনমেণ্ট মানে এইটো বুজাইছোঁ মই যে মানুহৰ বিহেভিয়াৰ এজনৰ লগত ইজনৰ সম্পৰ্ক মানুহৰ হিউমেন বিংছজনৰ মনোবৈজ্ঞানিক ধাৰণাটো কেনেকুৱা তেওঁ চাইক'লজিটো কেনেকুৱা তেওঁ কেনেকৈ বিহেভ কৰিব সেই বস্তুবোৰ একচুৱেলি আমাৰ কণ্ট্ৰলত নাথাকে যদিও আমি ধৰি লওঁ যে তেওঁ ছেইম ৱে বিহেভ কৰিব চ' সেইবোৰ কিছু ক্ষেত্ৰত আনৰিয়েলিষ্টিক হয় আৰু তেনেকুৱাবোৰ ধৰি লোৱাৰ পিছতহে মডেলটো আমি ৰান কৰিব পাৰোঁ বা মডেলটোৱে আমাক এটা ৰিজাল্ট দিয়ে গতিকে বহু ক্ষেত্ৰত সেইবোৰ আচলতে বাস্তৱসন্মত নহয় গতিকে মডেলটোৱে যি ধৰণে বিহেভ কৰিব লাগে তেনেকৈ হয়তো বাস্তৱ ক্ষেত্ৰত বিহেভ নহ'বও পাৰে আৰু এজাম্পশ্যনবোৰ আনৰিয়েলিষ্টিক হয় বহু ক্ষেত্ৰত এজাম্পশ্যন মানে আমি ধৰি লওঁ বহু ক্ষেত্ৰত আমি বস্তু এটা এনেকুৱা হ'লে এনেকুৱাত হ'ব বুলি ধৰি লৈছোঁ ফেনখন চলিছে আমি ধৰি লৈছোঁ যে তাত লাইটটো আছে বা ছুইচটো দি থোৱা অন কৰি থোৱা আছে চ' ফেনখন চলিছে গতিকে তাত ধৰি লোৱা বস্তুটো তেনেকুৱা ধৰণৰ চ' যেতিয়া আমি ডিমাণ্ড আৰু প্ৰাইচৰ যেতিয়া ৰিলেশ্যনশ্বিপটো চাওঁ আদাৰ থিংছ ৰিমেইন বুলি আমি কৈ লওঁ ডেট মিনছ অন্যান্য বস্তুবোৰৰ যিবোৰ প্ৰাইচ বা হিউমেন বিঙৰ যিটো বিহেভিয়াৰটো কনষ্টেণ্ট থাকিব বুলি আমি কিছু ক্ষেত্ৰত ধৰি লওঁ চ' সেই বহু এজাম্পশ্যন আমি কি হয় আনৰিয়েলিষ্টিকলি ধৰি লওঁ বাস্তৱ ক্ষেত্ৰত আমি আচলতে পাবই নোৱাৰোঁ নেক্সট কথাটো হ'ল যে ইকনমিক্সৰ প্ৰত্যেকটো বস্তু আমি কোৱান্টিফাই কৰিব নোৱাৰোঁ কোৱান্টিফিয়েবল মিনছ আমি সংখ্যাগত ৰূপ দিব নোৱাৰোঁ মই অলৰেডি ক'লোঁ যে কল্যাণ মানুহৰ সন্তুষ্টি হেপিনেছ এই বস্তুবোৰ আমি কি কৰিব নোৱাৰোঁ হেপিনেছো এটা যে ইকনমিক্সৰ এটা ডিচিপ্লিন গতিকে সেই বস্তুবোৰ আমি কি কৰিব নোৱাৰোঁ আমি এটা সংখ্যাগত ৰূপ দিব নোৱাৰোঁ গতিকে যেতিয়া আমি সংখ্যাগত ৰূপ দিব নোৱাৰোঁ তাক আমি জোখাটো সমস্যা হয় আৰু তাক আমি কি হয় বাস্তৱ ক্ষেত্ৰত প্ৰকাশ কৰাৰ ক্ষেত্ৰতো সমস্যা সৃষ্টি হয় আৰু তেনেকুৱা ক্ষেত্ৰত মেথমেটিকেল ইকনমিক্সটো এপ্লাই কৰাৰ ক্ষেত্ৰত ডাইৰেক্টলি এপ্লাই নহয় আচলতে ইনডাইৰেক্টলি হয় তেতিয়া এপ্লাই হয় নেক্সট শেষত সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ আকৌ অনুৰোধ জনাইছোঁ যাতে এই ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে তলত কমেণ্ট কৰে আৰু আপোনালোকে এই চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয় আৰু আমি ভৱিষ্যতে মেথমেটিকেল ইকনমিক্সৰ সম্পৰ্কে বিভিন্ন ধৰণৰ ভিডিঅ' আপলোড কৰিম আৰু আপোনালোকে গম পাব সহজেই মই ভাবিছোঁ যে সহজেই আপোনালোকে মেথমেটিকেল ইকনমিক্স মেথমেটিক্সৰ বিষয়ে আপোনালোকে সহজে বুজি পাব আৰু আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ